নমস্কাৰ PM জ্ঞানলৈ আপোনালোকক স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় গমেই পাইছে যে অসম চৰকাৰ এইবাৰ সৰ্ববৃহৎ নিযুক্তিৰ বাবে সাজু হৈছে আৰু ইতিমধ্যে থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেড মিলাই সৰ্বমুঠ 26,000 পদৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে ইতিমধ্যে ইয়াৰ অনলাইন এপ্লিকেশ্যন প্ৰচেছো সমাপ্ত হৈছে আৰু ইয়াৰ লগে লগে পৰীক্ষাৰ তাৰিখো ঘোষণা কৰা হৈছে বন্ধু বান্ধৱীসকল এছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত আপোনালোকৰ মনত নিশ্চয় প্ৰশ্নৰ উদয় হৈছে যে ইয়াৰে কুৱেশ্যন পেপাৰসমূহ ইংলিছত আহিব নে এছামিছত আহিব বন্ধু বান্ধৱীসকল আপোনালোকৰ নিশ্চয় মনত আছে যে আপোনালোকে যেতিয়া আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ কাৰণে এপ্লাই কৰিছিলে তেতিয়া আপোনালোকক ৰিটেন টেষ্টৰ কাৰণে কুৱেশ্যন বুকলেটৰ মিডিয়াম চুজ কৰিব দিছিলে ইয়াত বহুতকেইটা অপশ্যন আছিলে যেনে এছামিজ ইংলিছ বড়ো এটচেট্ৰা ইয়াৰে ভিতৰত আপোনালোকে যিটো লেংগুৱেজ চুজ কৰিছিলে সেই লেংগুৱেজতে আপোনাৰ ৰিটেন টেষ্টৰ কাৰণে কুৱেশ্যন বুকলেট উপলব্ধ হ'ব এই ক্ষেত্ৰত কুৱেশ্যন বুকলেটৰ মিডিয়াম ব্যক্তিগতভাৱে বেলেগ হ'ব পাৰে নাইবা এখন কুৱেশ্যন বুকলেটত বহুকেইটা লেংগুৱেজ উপলব্ধ থাকিব পাৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় অনুমান কৰিব পাৰিছে যে আপোনালোকৰ ৰিটেন টেষ্টৰ কাৰণে কুৱেশ্যন বুকলেট কি মিডিয়ামত আহিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ কাৰণে ভালদৰে পঢ়া শুনা কৰি থাকক যিহেতু থাৰ্ড গ্ৰেডৰ কাৰণে এটা পোষ্টৰ বিপৰীতে 52 গৰাকী কম্পিটিটৰ থাকিব আৰু ফ'ৰ্থ গ্ৰেডৰ ক্ষেত্ৰত এটা পোষ্টৰ বিপৰীতে 39 গৰাকী কম্পিটিটৰ থাকিব সো বহুত টাফ কম্পিটিশ্যন হ'ব আপোনালোকে ভালদৰে পঢ়া শুনা কৰি থাকক ইয়াৰ উপৰি আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ সহায়ক হোৱাকৈ আমাৰ চেনেলত কেইটামান ভিডিঅ' দিয়া আছে ভিডিঅ' ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব আপোনালোকে লিংকত গৈ চাব পাৰিব আমি ভিডিঅ'বোৰ MCQ বেছ নকৰি কনচেপ্ট বেছ কৰিছোঁ কনচেপ্ট বেছ পঢ়ি গ'লে আমাৰ এক্সামত খেলিমেলি হোৱাৰ চান্স নাথাকে কাৰণ কনচেপ্ট ইজ পাৱাৰ লগতে আছাম ডিৰেক্ট ৰিক্ৰুইটমেণ্টৰ চিলেবাছ অনুসৰি ইম্পৰ্টেণ্ট টপিকসমূহৰ ওপৰত আৰু ভিডিঅ' বনাই যোৱা হ'ব আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব পাৰে গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে টাইম ৱেষ্ট নকৰি ভালদৰে পঢ়া শুনা কৰি থাকক Always be positive and move forward and thanks for watching the video.